মোৰ ইনকুবেটাৰত ডিমা 78টা দিছোঁ আৰু ওলাল কিমানটা চাওঁ। ওলাইছে মোৰ ডিমা 43টা চানা ওলাল। তাৰ তথাপিতো কিন্তু মোৰ লাভ হৈ আছে। দোকানৰ বেলেগৰ পৰা কিনি আনিলে 40 টকা লাগে, মোৰ ইয়াতে মোটামুটি 25 টকা 11 পইচা কৰে পৰিছে একটাত। এই 43টা মুৰ্গী পোৱালিকে যদি কিনি আনিলে হয় দোকানৰ পৰা 1720 টকা পৰিল হয়, আৰু মোৰ নিজৰ কাৰণে এইটো 25 টকা 11 পইচা পৰিল। তথাপিতো মোৰ কিমান লাভ আছে কিনি আনাটো। আৰু ইনভাৰ্টাৰটো বনাওঁতে বেছি পৰা নাই, 1100 টকামান পৰিছে। মোৰ 200 কেপাচিটি ইনকুবেটাৰ মেচিন বনাইছোঁ, থাৰ্মকলাৰ মাছৰ কাৰ্টনের টেপ মাৰি দিছোঁ। টেপ গেছে 200 টকাৰ টেপ গেছে। আৰু এইখিনি চানাখিনি পূৰা এইকেইটাৰ একে অৰিজিনেল দেশী মুৰ্গীৰ কণীৰ পৰা বনোৱা হৈছে। এতিয়া আমাৰ ইনকুবেটাৰ মেচিন পূৰা কোৱালিটি ভাল। আজি 0 দিন, 0 নম্বৰ দিন। পূৰা বহুত ঠাই আছে, এইখিনি 200টা ধৰে। আৰু এইখিনি এইবাৰ বৰ্ডিং কৰিব লাগিব। বৰ্ডিং আৰু এণ্টিবায়'টিক কৰিব লাগিব। এণ্টিবায়'টিক মই নকৰিলে হয়, কাৰণ কিয় মোৰ নিজৰ ঘৰৰে কণীৰ পোৱালি, সেইকাৰণে এণ্টিবায়'টিকটা নকৰিলে হয়, কিন্তু ভিমাৰেলটা খুৱাব লাগিব। আৰু ৰাণী ক্ষেত্ৰৰ ভেকচিনটা কৰিব লাগে, ভেকচিন এইবিলাক কৰিব লাগে। কিনি অনা পোৱালিয়ে হওক বা ঘৰৰে হওক, ভেকচিনটা কৰা ভাল। মানে বৰ্তমান ঠাণ্ডা দিন আহি আছে, ঠাণ্ডাৰ বেমাৰটো লাগে লোকেল মুৰ্গী, বছৰে মুৰ্গী শেষ হয়। সেইটো কাৰণে ৰাণী ক্ষেত নামৰ প্ৰথম ভেকচিনটা হ'লেও কৰিব লাগে। আৰু গাভৰুৰ ভেকচিন সেইটো 14 দিনত কৰিব লাগে। সেইটো 5 দিনৰ পৰা প্ৰথমটা ভেকচিন 5 দিনৰ পৰা 7 দিনৰ ভিতৰত কৰিব লাগে। আৰু দ্বিতীয়টা ভেকচিন 14 দিনৰ ভিতৰত কৰিব লাগে। তৃতীয়টা ভেকচিন 21 দিনত কৰিব লাগে ৰাণী ক্ষেতেৰে। আৰু 4 নম্বৰ ভেকচিনটা 28 দিনত কৰিব লাগে। তাৰপিছত আৰু একো কৰিব নালাগে। তাৰপিছত জিলা 28 চেঞ্জ কৰিব। তাৰপিছত ভিমাৰেল আৰু লিভাৰৰ ঔষধটো খোৱাৰ পাছত তাৰপিছত একো আৰু লোকেল মুৰ্গীৰ ভিতৰত বেলেগ কিছু মানে মেডিচিন খোৱাব লগা নহয়। আৰু 43টা যদি মই 3 মাহ পোহোঁ, ইমান 1.5 বস্তামান ষ্টেটাৰ দানা হ'ব। আৰু ধানৰ ভাত এনেকৈ মিলাই বৰ্তমান ঠাণ্ডাৰ দিনত বন্ধাকবি, ফুলকবি এইবিলাক কম দামত পোৱা যায়, সেইখিনি খোৱালেও হ'ব। ভাতৰ লগত তাতে অলপ ষ্টেটাৰ দানা মিক্স কৰি দিয়া, কম খৰচতে হয়। এইখিনি মই বৰ্ডিং এইবাৰ 15 দিনলৈকে বৰ্ডিং কৰি ৰাখিব লাগিব। তাৰপিছত বিন্দাছ, টেনশ্যন নাই। এইখিনিয়ে মোৰ